বন্ধুসকল আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই আপোনালোকক অসমীয়া স্বৰ বৰ্ণমালাৰ প্ৰথম আখৰ অ লিখিবলৈ দেখুৱাম বা মই কিদৰে লিখোঁ সেয়া আপোনালোকক এটা ভিডিঅ' যোগে দেখুৱাম বুলি মই ইচ্ছা কৰিলোঁ আৰু সেয়া মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় তেন্তে এটা লাইক বা কমেণ্ট এটা কৰি যাব। গতিকে আহক ভিডিঅ'টো চাওঁ। এয়া কেৱল মই ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰিছোঁ আৰু আপোনালোকেও যত্ন কৰিব ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰিবলৈ, যাতে আপোনালোকৰ ৰাইটিং স্কিল ডেভেলপ হয়। আৰু ইয়াত দেখিলে মোৰ আখৰটো লিখা হৈ গ'ল। গতিকে আপোনালোকে যদি ভাল পায় মোক জনাব। ধন্যবাদ।